জগলত মানে হাবিত গেলি তাৰপিছত হঠাতে তোৰ মুখৰ আগত এটা বাঘ ওলাল হে ভগৱান তই কি কৰিবি তিঠে মই কি কৰিম যি কৰিব লগা আছে বাঘে কৰিব দে হ'ব ইথান সমীৰণ মানে কি মায়ে কোৱা মতে ৰণ মানেতো যুদ্ধ হ'ব লাগে তেনেহ'লে সমীৰণ মানেতো ভালে যুদ্ধ হ'ব গৰু গাধা সমীৰণ মানে যে বাটা তাকো নাজনা তাৰ পিছত এটা কথা সুধো অভিমন্যুই চক্ৰবেহু উঠাহতে শুনছি কিন্তু অলবা নল্লা সেনেহেন এটা উদাহৰণ দিছোন দি ঠাণ্ডাৰ দিনৰ লেপত ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব